সুতেউফা সুতেউফা এইটো মনত ৰাখিবা সুতেউফা 1268 খ্ৰীষ্টাব্দত তেখেতে যেতিয়া স্বৰ্গদেউ চাওলুং চুকাফা স্বৰ্গগামী হয় তেখেতৰ জ্যেষ্ঠ পুত্ৰ সুতেউফাই আসনত অধিষ্ঠিত হৈ 1281 খ্ৰীষ্টাব্দলৈকে তেখেতে 13 বছৰ শাসন কৰে এতিয়া আমি মূলা গাভৰু দললৈ যাম মূলা গাভৰু দলটোক মই সুধিছোঁ সকলোৱে ভালদৰে মন দি শুনি ল'বা দেই এটা সময়ৰ ভিতৰত সকলোৱে লিখিব লাগিব প্ৰশ্নটো হৈছে ৰঙা আৰু নীলা দুয়োটা ৰং লগ লগাই দিলে নতুন কি ৰং সৃষ্টি হয় ৰঙা আৰু নীলা দুয়োটা ৰং লগ লগাই দিলে নতুন কি ৰং সৃষ্টি হয় ৰঙা আৰু নীলা দুইটা ৰং লগ লগাই দিলে নতুন কি ৰং সৃষ্টি হয় এতিয়া মই ৰুদ্ৰসিংহ দলৰ পৰা যাব লাগিব উত্তৰটো চাওঁ ভুল উত্তৰ ভুল উত্তৰ ভুল উত্তৰ আখৰকেইটা বৰ ধুনীয়া খালি এইটো শুদ্ধ নহয় দেই আখৰকেইটা বৰ মৰম লগা তোমালোকৰ আছিলে ন কোনে উত্তৰ দিবলৈ সক্ষম হোৱা নাই তুমি কৈ দিয়াচোন ৰঙা আৰু নীলা ৰং দুইটা মিলাই কি ৰং সৃষ্টি হয় ৰঙা নীলা মিলি দুই হল বেগুনীয়া শুদ্ধ উত্তৰ কেৱল মূলা গাভৰু দলে 10 নম্বৰ লাভ কৰিছে প্ৰথম ৰাউণ্ডৰ মোৰ এইটো ৰাউণ্ডৰ অন্তিম প্ৰশ্ন গদাধৰ দললৈ কলং নদীখন অসমৰ দুখন জিলাৰ মাজেদি বৈ গৈছে অসমৰ দুখন নদীৰ মাজেদি বৈ গৈছে মোৰ প্ৰশ্ন হ'ল যিকোনো এখন জিলাৰ নাম লিখিব লাগে কলং নদীখন অসমৰ দুখন জিলাৰ মাজেদি বৈ গৈছে যিকোনো এখন জিলাৰ নাম ক'ব লাগে বা লিখিব লাগে